এতিয়া মই যাব লৈছোঁ দলং ঘাটলৈ। তাৰ লখিমপুৰ পুখুৰীত সুন্দৰ পৰিৱেশ আৰু সুন্দৰ এটা পুখুৰী এটা আছিল, লখিমপুৰ পুখুৰী এটা আছিল। তাতে মানুহবিলাক খানা চানা খাই তাতে পিকনিক যদি যায় তাতে খানা চানা খাব পাৰি তাৰমানে। আমি যাম তেলেদি চাইকেল মাৰি যাম তেলেদি তাৰমানে। আজি ভিডিঅ'টো আৰম্ভ কৰোঁ, আপোনাৰ শেষলৈ চাই থাকিব। ব'লক গুচি যাওঁ আমি। মই এতিয়া ঘৰৰ পৰা আহি পালোঁ, আমৰি চক আহি পাম। তাৰপৰা আমি যাম এতিয়া দলং ঘাটলৈ, আপোনাক দেখাই থাকিম। এতিয়া আৰু এটা বস্তু আপোনাক দেখাই আছোঁ, লবৰৰ গাছ। সেয়া লবৰৰ গাছ, লবৰৰ বাগান, লবৰৰ বাগান তাৰমানে কি সুন্দৰ বাগান। আপোনালোক ব'লক আগলৈ আমৰি দলং। তাৰপৰা এতিয়া মই যাই থাকিম এতিয়া দলং ঘাটলৈ। সুন্দৰ পৰিৱেশ দেখাবলৈ যাই আছোঁ, ব'লক আগলৈ যাওঁ। দৰং বুলি কয় তাৰমানে এটা পাৰি চিৰি কৰিব পাৰি তাৰমানে এখন দৰং বুলি এখন কোৱা হেৰি ব'লক আগলৈ যাওঁ। এতিয়া মই ৰামৰ দলং চং পাৰ হৈ আহিলোঁ। এতিয়া মই যাই আছোঁ এতিয়া দৰং ঘাটলৈ। ব'লক পিছে মোৰ লগত যাওঁ। মই আহিব এতিয়া বৰগুৰা চক আহি পাম, আপোনালোকৰ চকটো দেখাই থাকিম। অলপ পিছত মই দলং ঘাটলৈ যাম। সুন্দৰ চক তাৰমানে আহি পালোঁ। এতিয়া আমি যাইছোঁ দলং ঘাটলৈ। অলপ দলং ঘাটৰ সুন্দৰ পৰিৱেশ দেখাব লাগে, ব'লক। মই বৰগুৰা চক পাৰ হৈ আহিলোঁ। এতিয়া মই দলং ঘাটলৈ যাই আছোঁ। ব'লক পিছে দলং ঘাটলৈ সুন্দৰ পৰিৱেশ দেখাবলৈ যাওঁ। এতিয়া দলং ঘাটলৈ সুন্দৰ পৰিৱেশ দেখাবলৈ যাম। এটা পুখুৰী এটা আছে, লখিমপুৰ পুখুৰী বুলি কয়, তালৈ যাই আছোঁ। ব'লক এইফালে গুৰুবন্তৰ চক আহি পালোঁ। তাৰপৰা আমি লখিমপুৰ পুখুৰী সুন্দৰ পুখুৰী চাই দেখাম আপোনালোকক। ব'লক পিছে গুৰুবন্তৰ চকলৈ যাওঁ। এতিয়া আমি যাওঁ। আমি গুৰুবন্তৰ চক আহি পালোঁ। এতিয়া দেখিছে আপোনালোকে কি সুন্দৰ পৰিৱেশ, চকটো ভাবি ভাল লাগিছে। ব'লক পিছে আগলৈ যাওঁ। হেল্ল' গাইছ, আমি দলং ঘৰ আহি পালোঁ। এতিয়া লখিমপুৰ পুখুৰী আপোনাৰ সুন্দৰ পৰিৱেশ দেখাবলৈ আহিছোঁ। ব'লক পিছে মূলা আগলৈ আহি কি ধুনীয়া লাগিছে আপোনাক। ব'লক আগলৈ আৰু সুন্দৰ সুন্দৰ জেগা দেখাম। আমি দলং ঘাট পাৰ হৈ আহিলোঁ। এতিয়া আমি যাই আছোঁ এতিয়া দলং ঘাটৰ সুন্দৰ পৰিৱেশ দেখাবলৈ যাই আছোঁ। এটা আছে তাকো দেখাম আপোনালোকক। ব'লক আগলৈ। সুন্দৰ ঠাই আহি ভাল লাগিছে গাইছ। লখিমপুৰ পুখুৰী দেৱী আহি কি সুন্দৰ ঠাই আহি বহুত ভাল লাগিছে, মোৰ বহুত ভাল লাগিছে। ব'লক যে আগলৈ যাওঁ আৰু সুন্দৰ দেখা যায়। হেল্ল' গাইছ, মই এতিয়া আৰু অলপ জালি মই লখিমপুৰ পুখুৰী পাম, আপোনাক দেখাই থাকিম। দলংখন পাৰ হৈ একদম ঘাট পাৰ হৈ আহিলোঁ এতিয়া মই আপোনালোকক দেখাবলৈ। ব'লক পিছে মোৰ লগত যাওঁ, ব'লক। মই আহি পালোঁ লখিমপুৰ পুখুৰী, সুন্দৰ পুখুৰী আহি পালোঁ। এতিয়া আহি ভাল লাগিছে সুন্দৰ পুখুৰী। এতিয়া মই যাম এতিয়া আপোনালোক লখিমপুৰ পুখুৰী আপোনাক দেখাই আছোঁ। আপোনালোক সুন্দৰ পুখুৰী দেখাই আছোঁ, চাই থাকক আপোনালোক। সুন্দৰ পুখুৰী কি ডাঙৰ পুখুৰী, সুন্দৰ পুখুৰী আহিও ভাল লাগিছে আপোনালোক। আৰু দেখাম মই আগলৈ যাওঁ আৰু জেগা দেখাই আছোঁ আপোনালোকক কি ধুনীয়া পুখুৰী। ব'লক পিছে আগলৈ যাওঁ আমি।
কি সুন্দৰ পুখুৰী আহি মোৰ খুব ভাল লাগিছে বহুত ভাল লাগে এটা তাৰমানে খানা খাব পাৰি তাৰমানে এটা পিকনিক কৰিব পাৰি ইয়াতে তাৰমানে পিকনিক খানা চানা কৰিব পাৰি খাব পাৰি তাৰমানে ইয়াতে তাৰমানে লখিমপুৰ পুখুৰী দেখা পানী বঢ়িয়া লাগিছে আহি মোৰ আজি বহুত ভাল লাগিছে সুন্দৰ পৰিৱেশ দেখাই আপোনালোকক ভাল লাগিছে আপোনালোকে দেখিছে কি ধুনীয়া সুন্দৰ পৰিৱেশ কথা পাতি ঘৰত যায় আপোনালোক কথা পাতি আপোনাৰ লগত বলক পিছে মই ঘৰলৈ যাওঁ আহি পালোঁ লখিমপুৰৰ পৰা যায়ো ভাল লাগিছে তাৰমানে আৰু যদি ভিডিঅ'টো ভাল পায় লাইক কৰিব কমেণ্ট কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু মোৰ যদি চেনেলত নতুনকৈ আহিছে চেনেলত ছাবস্ক্ৰাইব কৰিব নাপাহৰিব বাই আজিলৈ জয় অসম।